ধন্যবাদ আপুনি যাতে আমাক ডুবাইলৈ লৈ আহিলা কি ধুনীয়া লাগিছে ৱাটাৰ ডুবাই কি মজা জাগে জীৱনত গুৱাহাটীখনে ভালকৈ চাই পোৱা নাছিলোঁ আপুনি আমাক ডুবাই দেখুৱালে বহুত ভাল লাগিছে দেই বহুত বহুত ধন্যবাদ ৰাইল দাদা হেই হ'ব দিয়া ধন্যবাদ আৰু কিহত দিব লাগে ধন্যবাদ নিদিলেও হ'ব দেই মই তহঁতক লৈ আহিছোঁ একবাৰ ডুবাইখন চা ভালকৈ আমাৰ গাঁৱৰে চলি যিহেতু ময়ো সেই চৰকাৰৰ পৰা পইচা পাইছোঁ চৰকাৰে মোক তহঁতৰ দৰে চেংৰা চলিগিলাক ডুবাইত আনিবৰ কাৰণে পইচা দিছে তহঁতে ভালকৈ জেগাগিলা চা ভালকৈ ঘূৰ অলপমান ভালকৈ জ্ঞান আহৰণ কৰ ঠিক আছে হ'ব দিয়ক ছাৰ আমাৰ বহুত ভাল লাগিছে আপুনি লৈ অহাৰ কাৰণে সেই চলিয়া তহঁতে অলপ কথা চথা পাত মই অলপ আগত দেখিব ফুৰি আহোঁ জেগাগিলা একবাৰ চাই আহোঁ ছাৰ হ'ব দে আমি অলপ কথা চথা পাতোঁ জেগাখিনিত আহি ভাল লাগছে দে ছাৰ আপুনি ফুৰি আহি যা আমি আছোঁ যাতে সেই চলিয়া ছাৰটো এতিয়া ফুৰিব গ'লে মই তহঁতৰ কথা ধুনীয়া আছে গান গাই হ'লে শুনে দি আমি ইমান ধুনীয়া জেগাত আছোঁ আহি পেলাই ভাল লাগছে হয়নে এতিয়া মই এটা গান গাওঁ দি তহঁতে শুনিলোঁ তই এনেই কিহৰ গান চান গাই থাকাই বালৰ একোতো গানত ফ্ৰেকচাৰ দিয়ে নাজানাই মাৰ্কছৰ মাৰিকা পৰ্বতৰ ঢেকঢেকীয়া আন্ধাৰ পেন বিষ্টকীয়া বতাহত যেনেকৈ হালে তো ছোৱালী খোজকাঢ়িলে তপিলাখন পাৰো ডাঙা পাল্লা লৰা দিলৰে তোৰ দৰে ছোৱালী দেখি জানা মই তপিলাক এক থাপ্পৰ মাৰি দিব লাগে ল'ৰা ছোৱালী কি যে গান চান গাই থকা নহয় ইমান ধুনীয়া জেগাত ফুৰিব আহিছোঁ ফূৰ্তি ফাৰ্তা কৰিব লাগে তোৰ গান শুনি মোৰে বেয়া মাৰাক কৈ মোৰ গান শুনিলে মানুহ পগলা হৈ থাকে আৰু তই মাৰাক কৈ মোৰ গান শুনি মন বেয়া লাগে বুলি কোৱা জেগাটোত আহি ভাল নালাগে বুলি কোৱা কেলা এই ভাই এটা কাম কৰোঁ জনহলি আমি ডুবাইতে ক'ৰবাত আপি চাপি চাওঁ ইয়াতে ক'ৰবাত ভাল লগা আপি চাপি কৰি মাক চকলা দাঙি পেলাই লৈ যাম গোটেই আমাৰ কুকুৰ গাঁৱত সেই দেখি তোৰ থাকিও মানে কি হ'ব চব জেগাত আপি কৰি থাকিলে নহয় ভাই আপি চব নহয় নহয় ভাল আৰু আমাৰ দৰে থোপা চাই কোন আপি আমাক ভাল পাব ভাল সেই গোপহান জেগাত সেই অসমহান জেগাত কেনা ইমান ধুনীয়া ধুনীয়া আপিগিলা আছে সিহঁতে আমাক নাচানা আৰু এনে আপিগিলা আমাক কিয় চাব ভাল আমাক থকাগিলা দেখা নাই নেকি ভাই ভাই তাকেইতো কতো এটা ভাল জেগাত আপি পঠাবলৈ লৈ গেলা আমাৰ এই থকাগিলা একদম বেহুল্যাহান থকাগিলা জন্ম পোৱাৰ কাৰণে এটা আপি আমাৰ দেখি মাংস ওলাই চিধাকৈ চাওঁ দূৰৰে কথা কেৰাকৈও নাচায় এবাৰত দেখি তই চিন্তাই নকৰিবি তো আমাৰ স্কুলৰ আপি চাই দিমে তই ইমান দিনে মোক কিয় কোৱা নাই তোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই বুলি মই আকৌ ভাবিছিলোঁ তহঁতে কলেজত পঢ়ি আছা তহঁতে প্ৰিন্সিপালত তোৰ গাৰ্লফ্ৰেণ্ড থাকিবহে লাগে এতিয়া তই চিন্তা নকৰিবি আমাৰ স্কুলৰ আপি চাবি কোনটো আপি ভাল লাগে মোক কবি খালি মই তোক বঢ়িয়াকৈ সুধি দিম হা দে হ'ব দে ৰবিয়া থেংক ইউ তই যে মোৰ কাৰণে ইমানখিনি চিন্তা কৰিছে তুমি কি কথা কোৱা কিয় চিন্তা নকৰিমে আমাৰ গাঁৱৰে চলি মোৰ একদম ভাল বন্ধু তই তোৰ কাৰণে আৰু মই এইখিনি কৰি দিব নোৱাৰিম নে এই ৰবিয়া বাল জহৰি বিকিয়া তোৰ বন্ধু নেকি মই তোৰ বন্ধু নহয় নেকি মোৰ কাৰণেও এটা চাই দিবি মই দেখিয়া নাই মই তো চিংগুলিতকৈ একদম বাট্টা লাগিছোঁ বাৰু সেইটো হ'ব দিয়া মেনু তই চিন্তাই কিয় কৰিছে তোৰ মোৰ বন্ধু বিকিও মোৰ বন্ধু তহঁতে যাই পেলাই স্কুলৰ কোনটো আপি ভাল লাগে কবি মই দুয়োৰ কাৰণে সুধি দিম হ'বনে নাই এতিয়া দে হ'ব দেই সুধি নপৰিবি কিন্তু নাপা আৰু দে পাহাৰে কিয় পাহৰিম আকৌ এই চলিয়া তহঁতে কি কৰি আছা ইয়াতে যোৱা আমি অলপ আগত দেখি যাগল যাওঁ ৰাস্তা ঘাটগিলা চাগল ডুবাইৰ ৰাস্তা ঘাটগিলা চাওঁ ৰেষ্টুৰেণ্ট এখনত যাই পেলাই খানা পিনা কৰোঁ আৰু ইয়াতে বিল্ডিং চিল্ডিং আৰু এটা মছজিদ বহুত আছে ন মছজিদগিলা চাগল বল হয় নেকি এই য'ত ধনী জেগাগিলা চাগল মাক চকলা গুৱাহাটীখনে ভালকৈ দেখা পোৱা নাই আৰু তাতে ডুবাই দেখা পালোঁ কি ভাল লাগছে মনটো ভাল চলিয়াত যাওঁ এতিয়া বেছি দেৰি নকৰ আৰু
কেতিয়াবা হিয়াখন ভাঙে চকুত চকু পৰিলে সেই হিয়াযোৰাও লাগে এষাৰি মাততে মোৰ কলিজা কতেনো আছাঐ তোমাৰে কথা ভাবো ঐ মৰমি নাযাবা তৰি তুমি চোন আছা যে মোৰ লগত ভাই চলে মুখৰ পাই গানো দেখোন ডুবাই ড্ৰাইভাৰ মানে অলপ টেনচন দূৰ হৈছে নহ'লে সুখনীয়া মুখখন দেখা পাই মোৰে বহুত বেয়া লাগি যায় দে ভাই ভাল লাগছে তোৰ যে অলপ মনটো শান্তি পাইছি কিয় ভাল নালাগিব আকৌ ডুবাই হেন জাগা দেখা পাইছি ইয়াতে ফুৰিব পাইছি বাকী আৰু তহঁতৰ দৰে চেঙৰা চলিৰ আৰু কিয় টেনচন থাকিব পাৰে ৰাইল দাদা নহয় টেনচন মানে দাদাৰ আগত ক'বা অলপমান মানে লাজো লাগে বহুত টেনচন আৰু এনেকুৱা টেনচন মানে মুখেদি প্ৰকাশ কৰিব নোৱাৰি মনৰ দুখ মনতে থকা যায় আৰু আমি নিলে জানে মোৰ টেনচনৰ কথা গিলে সেইবোৰ বাদ দিয়া এতিয়া ডুবাই কেনেকুৱা লাগছে এইটো কওঁ এতিয়া এইখিনি ইয়াত জেগা চাই ল জেগাখিনি ভাল লাগছে নাই সেইটো নকয়গে এইখিনি জেগা চাই এবাৰ ভোকো লাগছে যাই ফালে একদম ডাঙৰ চাই ৰেষ্টুৰেণ্ট এখনত সোমাই ফালে একদম বঢ়িয়াকৈ খাম আৰু ডুবাইৰ খানাগিলা খাই ভালো লাগে নহয় দাদা আপুনি ভাল লগাৰ কথাহে কৈছে নে কি মজা লাগছে নিজে মানে প্ৰকাশ কৰি ক'ব নোৱাৰো আৰু বহুত ভাল লাগছে দাদা আপুনি আমাক এই জেগাখিনিত আনি পেলাই দেখুৱালে জীৱনত এই জেগা আৰু দেখা পাম নে কিবা গেৰাণ্টি আছে নে আৰু ইয়াৰ পৰা যাই পেলাই যেতিয়া ভিডিঅ' গিলে আমাৰ গাঁৱৰ চলিত দহম মাক্স চকলে পগলা হৈ যাব তাই আমাৰ কলেজত আপি গিলেও দেখাব লাগিব তেতিয়া সেনেকৈ অলপ পটাব পাৰিলো পাপাত যাওঁ আমি ৰেষ্টুৰেণ্টত যাই অলপ খানা পিনা কৰিবলা যাওঁ দাদা যো মোৰো তামান ভোক লাগছে পেটে গোটেই মাক্সলে ঘূৰাই আছে গোটাই দুনিয়াতে কিৰায় এক ঘৰ হে एक ना एक दिन तो बदलना पड़ेगा मौत जब भी तुझको आवाज देगा अल्लाह के पास तो जरा ही पड़ेगा তোর মুখের পরে গজল লাইছে ভাই কি আচরিতে কে লাগামে ভাই তুমি জায়গাত আহি ফেলে কিবে আমার মানে অসমৰ বা ভাৰতৰ গান গিলে মানে মনত নাহে কেৱল মানে আল্লাহৰ সৈতে জড়িত মানে গজল বিলাকে মনত আহি থাকে হেৰি ৰুবিয়া আৰু ৰাইল দাদা ক'ত গেল সেই দুটো গা ধুবা গেছে গা চা ধুই পেলাই খানা পিনা কৰিব বোলে ভাই মই ডুবাই ৰেষ্টুৰেণ্ট দেখা পাই পগলা হৈ গৈছোঁ মাক্স চকলা পগলা হৈ গৈছোঁ আৰু মই জীৱনত সপানটো এনেকুৱা ৰেষ্টুৰেণ্ট দেখা পোৱা নাই আৰু এই ৰেষ্টুৰেণ্টত আজি খানা খাব পাৰিলোঁ মাক্স চকলাই মই পগলা হৈ গৈছোঁ দেই মাক্স চকলাই পগলা হৈ গৈছোঁ একদম কেলা কি ৰেষ্টুৰেণ্ট মাক্স চকলাই ৰেষ্টুৰেণ্টত বহি খানা খাওঁতে কেলা মোৰ মাক্স চকলাই একদম মাথা ঘূৰাই যোৱাৰ দৰে গৈছে পগলা হৈ গৈছোঁ কেলা ভাই মোৰ এই ডুবাইত আহি পেলাই বহুত বিজনেছৰ মানে ধাৰণা গিলা মানে মনত আছে ভাই আমাৰ টেনচন বা গাৰ্লফ্ৰেণ্ড নহয় আৰু একো এটা ইনকাম নহয়হে টেনচন এতিয়া মানে আমাৰ ভাল এটা ইনকামৰ পথ এটা বিচাৰিম তাৰ দৰে হৈছে আৰু কেনেকুৱা জানেনে ভাই এই ডুবাইত মানে আহি পেলাই কিছুমান কথা গম পালোঁ আৰু আমি এতিয়া যাই পেলাই কি কৰিম জানে দুটাই পুৰা এই জেন্টছ পাৰ্লাৰ থাকে নহয় পাৰ্লাৰৰ কামটো একদম মজাৰে শিকি ল'ম দুটা শিকি লৈ পেলাই বাহিৰতে চাই এটা ৰুম ল'ম এইবিলাক ভাল ইনকাম হ'ব চুলি কাটি 150 টকা কৰি দিম দাড়ি কাটি বঢ়িয়াকৈ 100 টকা কৰি দিম দিনটোত কমচে কম 1000 টকা কামাই থাকোৱে 1000 টকা কামাই নিলে আৰু কি লাগে ভাই ভাই কুদাই দিয়া আমি এতিয়া ডুবাইৰ পৰা যাই পেলাই শিকিব কৰিব লাগিব 13 তাৰিখে পিকনিকো আছে নহয় তাতেতো আজি 2 দিন হ'লেই অহাকালিতো বঢ়িয়াকৈ থাকি ৰাতিটো আমাৰ ফ্লাইট আছে ৰাতি বঢ়িয়াকৈ গুচি যাম যাই পেলাই মই বঢ়িয়াকৈ 3টা লং পেণ্ট ল'ম 2টা চাৰ্ট ল'ম পিকনিকত যাওঁতে পিন্ধি যাব লাগিব আৰু ভাই অলপমান মনটো ভাল লাগি আছে ৰুবিও কৈছোঁ নহয় লাইন চাইন লগাই দিম বুলি কোৱাৰ কাৰণে মনটো কিবা এটা ভাল লাগি আছে আগতে মানে যিটো টেনচন আহিছিল মই সেনেকুৱা টেনচনত থাকিলে পগলা হৈ গ'লোহে আৰু মনটো এতিয়া অলপ ভাল লাগি ধৰিছে এতিয়া মোৰ তামান ভোক লাগিছে দেই মই খানা পিনি আৰম্ভ কৰোঁৱে আৰু এতিয়া আৰু ৰাইল দাদা আৰু ৰুবিয়া যেতিয়া আহি পেলাই খাই খাব আৰু দাদা